নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ কাৰণে নতুন এটি ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকে পাব ৰাখী বন্ধন স্পেচিয়েল হয় মানে কি হ'ল মোৰ ভুল দিয়কচোন শুক্ৰবাৰে মই ৰাখী কিনিব লাগিছিল কিন্তু মই পাহৰি গ'লোঁ কিনিবলৈ তাৰপিছত আজি ৰবিবাৰ আৰু কালি শনিবাৰ কালি আৰু আজি মই ৰাখী বিচাৰি আছোঁ ক'তনো পাম কওকচোন গোটেই অসমখন বন্ধ কোনখন দোকাননো খোলা থাকিব সেয়েহে পিছত মোৰ বিৰাটেই দুখ লাগিল সেয়েহে মই ঘৰতে ৰাখি বনালোঁ আৰু মই ভাবিলোঁ যে তেতিয়াই যে দুডালমান বনোৱা হোৱাৰ পিছত ভাবিছোঁ দেই ভাবিছোঁ মই তো ভাবিলোঁ মই যে মোৰ নিচিনা বহুত বায়েকে চাগে দুখত আছে যে ভায়েকৰ কাৰণে ৰাখি কিনিব নাপালে বহুতে পাহৰি গৈছিল আজি কিনিব গৈছে চাগে এখনো দোকান নাপালে সেয়েহে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ বহুতখিনি সহায় পাব আৰু যিসকলে নাজানে ৰাখি কেনেকৈ বনায় তেওঁলোকৰ কাৰণেও সহায় হ'ব মই প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছোঁ মই আৰু মোৰ লগৰ ছোৱালীজনী বলকচোন চাওঁগৈ ভিডিঅ'টো আৰু যিসকল মোৰ মানে দাদা ভনী ভাই যিসকলে মোক চাই আছে আজিৰ ভিডিঅ'টো তেওঁলোকলৈ মোৰ অনুৰোধ থাকিল লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব যাতে যিসকলে ৰাখি এতিয়ালৈকে কিনা নাই বা কি কৰিম ভাবি আছে তেওঁলোকে ঘৰৰ বস্তুৰে কেনেকৈ ৰাখি বনাব পাৰি বলক চাওঁগৈ মই এনেকৈ 5ডালমান ৰাখি বনালোঁ মোৰ মনত নপৰিলে প্ৰায় লাষ্টৰ সময়খিনি মৰম পৰিলে তো লাষ্টত মই যি 2ডাল বা 3ডাল ৰাখি বনাইছোঁ আপোনালোকে সেইখিনিহে দেখাব পাৰিম আপোনালোকৰ ঘৰতো এনেকুৱা আৰ্ট পেপাৰ হ'বই চাগে আৰ্ট পেপাৰ নাই যদি যিকোনো ডাঠ কাগজ আপোনালোকে এনেধৰণে ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী যিকোনো কাঠ দি পিনে ইয়াতে ল'ব পাৰে মই এনেকৈ কাঠ দিছোঁ ইয়াৰ পিছত আপোনালোকৰ ঘৰত চুমকি বা প্ৰেক্টিকেলৰ কাৰণে যিকোনো ডায়মণ্ডটো পাব পাৰে যিবিলাক আপোনালোকে আগতে প্ৰেক্টিকেলত ব্যৱহাৰ কৰিছিল হয়তো জুৱেলাৰীৰ পৰা আপোনালোকে ওলাই ল'ব পাৰে মণি মুকুতা সেইবিলাকো ব্যৱহাৰ কৰিব পাৰে যিবিলাক আপোনালোকে ইউজ নকৰে বা ভালে আছে তাৰে মণিবিলাক সেইবিলাকো ব্যৱহাৰ কৰিব পাৰে মই প্ৰেক্টিকেলৰ কাৰণে গ্লাছ আনিছিলোঁ আগতে সেইবিলাক প্ৰায় আছিলে তো মই সেয়া ব্যৱহাৰ কৰিছোঁ এয়া নাই যদি আপোনালোকে ঘৰত থকা যিকোনো বস্তু মানে যিকোনো ক্ৰাফ্টৰ বস্তু ইউজ কৰিব পাৰে এনেধৰণে মই সমানকৈ আঠা লগাই আছোঁ আপোনালোকে একদম সমানকৈ লগাব দেই বহুত বেছি টাইম নালাগে প্ৰায় 10-5 মিনিটৰ ভিতৰতে হৈ যাব এনেকৈ তললৈ আপোনালোকে লগাই যাব স্পেচ খালী থাকিব নিদিব তেতিয়া ৰাখীডাল বৰ বেছি ধুনীয়া লাগিব এয়া ৰাখি ৰেডি মানে মই যিখিনি বনাইছিলোঁ সেইখিনি ৰেডি এতিয়া মই ৰাখীৰ ৰছীডাল ৰেডি কৰিম ইয়াৰ কাৰণে মই ঊণ সূতা লৈছোঁ আপোনালোকে ঘৰত থকা টাকুৰি সূতাও ল'ব পাৰে বা যিকোনো সূতা ল'ব পাৰে আপোনালোকে লৈ পিনে মোটাকৈ লৈ পিনে আপোনালোকে মাজত এডাল গাঁঠি দি ল'ব যাতে পুতুককৈ ছিঙি নাযায় আৰু ইয়াৰ পিছত মই যিটো বনাইছিলোঁ ডিজাইন সেই ডিজাইনটোৰ ওপৰত মই ফেভিকল আঠা দি পিনে মই ঊণ সূতাৰ লগত ফিক্স কৰি দিম যাতে ভালদৰে শুকাই পিনে মজবুত হয় আৰু আমাৰ যাতে ভাইটি দাদাহঁতৰ হাতৰ পৰা সলকি নপৰে এয়া প্ৰায় ৰাখি ৰেডিয়ে হয় অকণমান শুকাবলৈ বাকী আছে ইয়াৰ পিছত আপোনালোকে 5-10-15 মিনিটমান পিছত আপোনালোকৰ দাদা ভাইটি সকলোকে পিন্ধাব পাৰে দেখিছেনে কিমান ধুনীয়া হৈছে মই এতিয়া আপোনালোকক এটা বেলেগ ধৰণৰ ডিজাইন দেখাম এই ডিজাইনটোৰ কাৰণে সেই একে আৰ্ট পেপাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই ঊণ সূতা এইবাৰ 3ডাল লৈছোঁ ইয়াৰ আগৰবাৰ 2ডাল লৈছিলোঁ এইবাৰ আৰু অলপমান মোটা কৰি মানে বনাম সেয়েহে এইবাৰ ডিজাইনটো অলপ বেলেগ দিম যিহেতু আপোনালোকে যিকোনো কালাৰ ঊণ সূতা বা টাকুৰি সূতা ব্যৱহাৰ কৰিব পাৰে মই এতিয়া ৰাউণ্ড শ্বেপ দিম আপোনালোকে যদি ৰাউণ্ড শ্বেপ দিব নোৱাৰে তেনেহ'লে কম্পাছ নাইবা বটলৰ খোপাৰে আপোনালোকে ৰাউণ্ড শ্বেপ দি ল'ব পাৰে ইয়াৰ পিছত ইয়াতে আঠা দি পিনে মই মোৰ তাত ৰেড গ্লাছ কিছুমান আছিল সেয়া ব্যৱহাৰ কৰিম যদি আপোনালোকৰ তাত সেয়া নাই তেনেহ'লে আপোনালোকে ৰঙা সূতা নাইবা ৰঙা নীলা সূতা পায় নহয় সেয়াও ব্যৱহাৰ কৰিব পাৰে দেখিছেনে ইমান ধুনীয়া হৈছে দেখাতে বহুত বেছি টান নহয় অকণমান বাছ কষ্ট কৰিব লাগে তাৰপিছত ৰাখি ৰেডি যিসকলে ৰাখি বিচাৰি পোৱা নাই তেওঁলোকে ঘৰতে এনেধৰণে ৰাখি বনাব পাৰে আৰু কোনডাল ৰাখি বেছি ভাল লাগিছে আপোনালোকৰ মোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে
কমেণ্ট বক্সত লিখি দিব কোনডাল বেছি ভাল লাগিছে আৰু আপোনালোকে কোনে কোনে ট্ৰাই কৰিব বা ট্ৰাই কৰিছে আগতে সেইখিনিও মোক কমেণ্টত লিখি জনাব এয়া বগা ৰাখীডালো ৰেডি প্ৰায় এইটো ভালদৰে শুকাবলৈ দিব এয়া মোৰ 2ডাল ৰাখী ৰেডি এনেধৰণে মই 5ডাল ৰাখী বনাই লৈছোঁ আপোনাৰ তাত যিকোনো মণি মুকুতা যি আছে আপোনালোকে সেয়া সকলো ব্যৱহাৰ কৰিব পাৰে যিকোনো ডিজাইন আপোনালোকে দিব পাৰে এইটো নহয় যে ঘৰত খুব বেছি বস্তু লাগিব যি আছে আপোনালোকৰ তাত সেয়াৰে ব্যৱহাৰ